Hello everyone, good morning. মই সোনিয়াই সকলোকে মোৰ অন্য এটি ভ্লগলে স্বাগতম জনাইছো। আশা কৰিছো সকলোৱে যেন ভালে আছে। এতিয়া 8টা বাজিলে মই উঠিয়ে গলো, সকলোৱে চাগে উঠিয়ে গল। আশা কৰিলো আপোনালোক সকলোৱে যেন এই ভিডিওটো চাই ভাল পাব। এয়া আজি আমাৰ ব্ৰেকফাষ্টত চাহ আৰু পিঠা আছে। তাৰ পিছত ব্ৰেকফাষ্ট কৰি মই ৰুমটো ঠিক কৰিলো। খিৰিকিতে কেইজোপামান গছ ৰুইছিলোঁ, তাকে ভাবিলোঁ আজি অলপ কাটি দিওঁ, দীঘল হৈ গৈছে। কাটি থাকিলে মাজে মাজে জোপোহা হয়, দেখিবলৈ ভাল লাগে, তাকে কৰি আছিলোঁ। আবেলি এনেই অলপ এখেত আৰু মই ওলাই আহিলোঁ। এয়া আহি গ'ল আমাৰ খানা। মই ফ্ৰাইজ খাই ইমান ভাল পাওঁ। খোৱা ভাল নহয় জানো, তথাপিও খাওঁ আৰু। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ। আহিয়ে অলপ ৰেষ্ট কৰিলোঁ, তাৰপিছত ডিনাৰ বনাব আহিলোঁ। ডিনাৰত আজি ৰুটি আৰু চব্জিয়ে বনালোঁ। এতিয়া আমাৰ ডিনাৰ কৰা হৈ গ'ল। মই কেইটামান অনলাইন বস্তু আনিছিলোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইবাবে দেখাই দিলোঁ। বহুত ৰিজনেবল প্ৰাইজতে পাইছোঁ গোটেইখিনি। সকলোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।